ৰবে ৰবে ঐ আবে কি হল হা শুনালে গৈছো ৰ ঐ এফালে এফালে বই 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 ইমান পেকেট খাও যে বই ইমান পেকেট নাখাবি বই 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 ইয়াতে বই पैकेट तो आने पे सोच रहे इट पैकेट लो करम सन পেকেটে খোৱা নাই যে একদম ভাল লগা নাই কেতিয়া খাম নিচিনা লাগিছে কেলা তই যে পেকেট ইমান খাও হেডু কানে দৌৰিব নোৱাৰো হেডু কানে তাত কেলা হেপে হেপে কৰিছিলি হে কেলা মধু খায় মধু পাতে ভিডিও নে রে আজিকালি হেডু কানে তো দৌৰিব নোৱাৰি হেডু কানে দৌৰিব নোৱাৰে ইমান কম বয়সত যদি এনেকা খাই কি হ'ব আৰু আছে এটো সা ৰজনীগন্ধা এই যদি খাই ইয়াৰ কি হ'ব হেডু কানে ক্ষীণ মিনকে আছে গম পাইছ নাই হয় হয় কেলা মানুহটো কি হ'ব জানো দে বহুত বুজালো ইমাক কিন্তু ইয়াক যে ই নুবুজে বুঝে আৰু ইমান বুজা আমাৰ লগৰ হয় বহুত বুজালে ই কোনবা দিনা যাব পেকেট নাখায় বে তই গম পাইছ নাই পেকেট বেয়া বস্তু গম পাও নাই হে তো এইটো খালে যে তোৰ কলিজা সোনকালে যাব নাই মই খামেই খাম তই খাই খাই যে ইমান বুজাম ৰে ইয়াক বুজাই আমনি লাগি গৈছে ই খাই খাই যে নিজকে মানে এনেকা কৰি লৈছে যে নাখালে থাকিবই নোৱাৰে গম পাইছ নাই এইটো চব বনাইছে নামানে কথাই নামানে বনা খা 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 আৰু আমি কি নকওঁ আৰু খা লগৰ বুলি কৈ থাকো কিন্তু নুবুজে খা 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 ইমান খা তোক মানে কি নাখালে থাকিব নোৱাৰো নেকি মোক নকবি মই নাখালে থাকিবই নোৱাৰো হয় নেকি ইয়াৰ দাম চাওঁ কিমান 20 টকা 20 টকা একেদিনে 20 টকা খাওঁ হে তোক আৰু বুজাব নোৱাৰো দেই জানো কি হ'ব তোৰ ভৱিষ্যত নাজানো আমি এই যাওঁ ব'লা বল মই ঘৰ যাব লাগিছে যা কালি লগ পাম যা ঠিক আছে মই ঘৰ যাওঁ যা ঠিক আছে ও জান কোৱা কি কৰি আছা এ ৰ না গাৰ্লফ্ৰেণ্ডৰ কথা পাতি আছো কি ডিস্টাৰ্ব মোৰ ব্ৰেকআপ হৈছে মই দুখিত আছো গম পাইছো ৰ অকমান কথা পাতি লৈছো ফোন কৰ ঠিক আছে ইন্দৰ যে ইমান চিখৰ পেকেট কিবা কিবি খাই মই যে কেতিয়াবা মানে ভাবো ন আমাৰ লগৰ আমাৰ কোনো তেনেকুৱা একো নাখায় সি যে ইমান খাই মোক ভয় লাগে গম পাইছো কেতিয়াবা কিবা হৈ যায় যদি ভয়তো লাগে আমাকো ভয় লাগে আমাৰ লগৰ হয় যেতিয়া আমিতো তাক হেৰি কৰিব লাগে না বাধা কৰিম আৰু আজি কম ভালকে কম যদি বুজাই যদি বুজিব আৰু ঐ তহঁতি বহিছ কি কৰি আছ এইটো বহি আছো আৰু কি কৰিম নো আব ইমান শিখৰ খাবে কিমান বেয়া ইমান ধুনীয়া ল'ৰা শিখৰ খাই খাই নিজৰ শৰীৰটো কি কৰিলে দেই হয় নাই ক কিয় খাওঁ নে শিখৰ এইবোৰ এইবোৰ কিয় খাওঁ এইবোৰ খাই কি তই মদু খাওঁ বিড়ি খাওঁ চব খাওঁ কিয় খাওঁ এইবোৰ হে কচোন কিয় খাওঁ ক এইটো খাই কি ফাইদা সেইটো কিয় খাওঁ এইবোৰ
ইমান নাখালে ধুনীয়া থাকিব নোৱাৰো ইমান ধুনীয়া ল'ৰা হয় নাইনুছ তো তুই চা ইমান ধুনীয়া ল'ৰা হয় ইয়াতো গাৰ্লফ্ৰেণ্ডো আছে ইটো পুৰা হালমিৰা যে ই ডেলি যায় কিন্তু একো নাখায় গম পাইছ ই গোলাঘাটৰ ল'ৰা ভাই আমি গোলাঘাটৰ ল'ৰা যদি এনেকুৱা হওঁ কি হ'ব নাখাবি বে এইবোৰ নাখালে মই থাকিব নোৱাৰো পাইছে হেল্ল' অঁ ঘৰ গৈছোঁ বাৰু ঘৰ গৈছোঁ ময়ো যাবে তোমালোকে থাকিবা দে ঠিক আছে ঠিক আছে আমা পুরা পেট বিষাইছে মা পুরা পেট বিষাইছে কি হল দাদা কি হল দাদা দাদা পেট বিষাইছে দাদা দাদা কি হল দাদা মাটি আইছো দাদা অলপমান ধৰিছে মই যাওঁ কি ক'ত এই বস ইনুস বই যাম এই শুনো ইয়াক মই কিমান দিওঁ মই ইয়াক কিমান ক'লো শেখৰ নাখাবি শেখৰ খাই হৈছে এইবিলাক চা পেট বিষাইছে গোটেই তেজ হৈছে গম পাইছে কি শেখৰ খাই তই যে পটককে বাইকখন লৈ যা বাইকত লৈ যা বাইকখন লৈ যা কি হল একদম মানে পেট পেয়ে আছে দেখা সব কি হয়েছে পেট পেয়ে আছে যেনেকুৱা কৰি হল ইয়াক বসাই দিয়ক এই সিগারেট বিড়ি গুটখা এইবোৰ খোৱাৰ কাৰণে পেট বিষ বহুত বেছি হয় এইবোৰ খাই আমি বহুত বুজাও ইয়াক যে নাখাবি বুলি কিন্তু বহুত খায় সেইটো কাৰণে কেনেকুৱা হ'ল বসাই দিয়ক আমি আপোনাক যিমান লাগে কি লাগে আপোনাক আমি দিম ইয়াক ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব আৰু অপাৰেশ্যন কাৰণে খৰচ হ'ব এনে খৰচ কিমান হ'ব বাৰু খৰচ তোমাৰ 5 লাখ মান হ'ব খৰচ হ'ব ঠিক আছে আমি আপুনি পইচা চিন্তা নকৰিব আপোনাক আমি পইচা যিমান লাগে আমি দিম কিন্তু আপুনি ইয়াক বচাব ঠিক আছে তেতিয়াহ'লে আপুনি ঘৰলৈ পইচা নিয়ে হ'ব ঘৰ গাড়ী বিক্ৰী হ'লে পইচা নিমা আমি ঘৰত বচাবে স্যার কি হল কওকচোন অপাৰেশ্যন সাকসেসফুল হ'ল থ্যাংক গড বাচি গ'ল আমি লগ কৰিব পাৰিমনে স্যাৰ ঠিক আছে
বৈ যাম আজিৰ পৰা নাখাওঁ খালে কেনেকা হয় মই গম পাই গ'লো আজিৰ পৰা নাখাওঁ এৰি দিম আমিতো কিমান ক'লো কি নাখাবি চিগাৰেট বিড়ি এইবোৰ তইহে নুশুনিলি আপুনি ঠিকে কৈছিলে আমি ঘৰ বাৰী বিকি আজি তোমাক বচাইছোঁ গম পাইছা হে ইনুছে নিজৰ বাইক বিকি দিলে হে ইনুছে নিজৰ বাইক বিকিলে আমি আমাৰ মাটি বিকিলোঁ হে সেইকাৰণে তুমি বাচিলা 5 লাখ টকা আমি দিছোঁ গম পাইছা আমি বিড়ি সিগাৰেট গুটখা শিখৰ এইবোৰ খোৱাৰ ফলত কি হয় মানুহৰ সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে যদি আপোনালোকে অকণমানো বুজিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগৰবোৰ চবে পায় আৰু আমাৰ সমাজটো এটি নতুন এটা দিশলৈ মানে গতি কৰে ধন্যবাদ